হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'ৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি পিন্ধি লৈছোঁ কুৰ্তা, গামোচা আৰু লগতে চুৰিয়া। আজি নতুন এটা কিবা কাম এটা কৰিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। কামটো কি কৰিম কি নকৰিম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া ওলাই আহিলোঁ মানে ঘৰৰ ভিতৰৰ পৰা দেখুৱাম আপোনাক সকলোবোৰ বস্তু দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো। কামভাগ ফ্ৰেণ্ডছ কৰিব যাওঁতে মানে দেউৰ প্ৰয়োজন হ'ল আৰু দেউ যোনজন বামুণ আমি কওঁ যে পুৰোহিতক দৰকাৰ হ'ল। তেখেতে ফুল নিবলৈ কৈছিলে, ফুল পাওঁ নে নাপাওঁ দেখিছোঁ বাৰু। ফুল এইখিনিতে দুপামান নাই, নহ'ব এয়া ফুল। তাৰপিছত মই বেলেগ জেগাত চাওঁ, যদি ফুল পাওঁ নে নাপাওঁ সেইটো ভালকৈ নাজানো। পালেতো ভালেই কথা, এতিয়া নাপালেও উপায় নাই। আহিছোঁ আৰু ওলাই তাৰ ৰঙা কাপোৰ মাৰি আম পাত গাঁঠিলে আৰু কিবা কিবি কৰি আছে। আৰু এজন একদম মেইন মানুহ যিটো, আৰু এইজনটো ক'ব নালাগে একদম আৰু যোনজন মেইন হিৰ'। হাই ফ্ৰেণ্ডছ, এইখিনিতে মানে আজি আমাৰ তিতাবৰৰ চাৰিআলিত মাটি অকণমান আছিলে, সেইখনতে এতিয়া আজি ঘৰ এভাগি নতুনকৈ মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ। আজি মানে খুটা পুতিম। চ' সেইটো কাৰণে আহি পেলাই ইয়াত পালোহি। পণ্ডিতজিয়ে কাম কৰি আছে। সাংঘাতিক ঠিকাদাৰ পালেহি, ফোন কৰি যেনে তেনে পাইছেহি। আমাৰ ঘৰৰ সকলোবোৰ আহি আছে এতিয়া। তুমি আহিলা? আমাৰ বৰ্তা গাঁতখনতে কি অৱস্থা আছে এইটো। অ' মা, এই ন তোমাক কেনেকুৱা লাগিছে আজি? ভাল লাগিছে নাই? আজি মোৰ বহুত দিনৰ মনৰ বাঞ্ছা এটা পূৰ হ'ল। হৈ গ'ল আৰু মোৰ আজৰি মা আজৰি দেই, আমাৰ মা আজৰি আৰু মই দিবলৈ নাই আৰু আজৰি। অ' কহি, তোমাৰ কেনেকুৱা লাগিছে? হা, ডাঙৰকৈ কোৱা, এইফালে চাই কোৱা। ভাল লাগিছে? ইতিমধ্যে মানে চব কাম কৰি শেষেই হৈ গ'ল, কিন্তু আমাৰ কুঁহি আহিলে। কুঁহিয়ে চুৰুচিত সোমাই পেলাই তাইক লাগে এটা কেক মানে ডাঙৰ কেক এটা লাগে। সেইটো কাৰণে হেৰি মানে ফুটা উপলক্ষে তাই আশাটো পূৰণ হওক, চব পূৰণ হওক, সেইটো কাৰণে কেক এটা লৈ লৈছোঁ। এতিয়া সেইটো ঘৰতে কাটিমগৈ আৰু সেইজনে দিছে ধুনীয়াকৈ। এতিয়া গৈ পেলাই ঘৰত গৈ কেকটো কাটি মেলি খামগৈ, চাই দিব। কুঁহিক মানে এই কেকটো লাগে, এইটো লাগে। প্ৰথমতে এইটো বিচাৰিছিলে, প্ৰথমতে পেষ্ট্ৰি এটা বিচাৰিছিলে, তাৰপিছত এইটো দেখি পেলাই আকৌ তাইক লগা হৈ গ'ল এইটো কেক। এই কেকটোকে লৈ লৈছোঁ, লৈ পেলাই ঘৰত গৈ এতিয়া কাটিমগৈ। অৱশেষত আমি ঘৰ পালোহি। ঘৰৰ পৰা এতিয়া কুঁহিয়ে মানে ঘৰৰ আজি খুটা পুতা উপলক্ষে এটা কেক, মানে তাইৰ পচন্দৰ এটা কেক লৈ আহিছে। এইটো কেকটো এতিয়া আমাৰ কুঁহিয়ে কাটিব। তো কুঁহি এতিয়া কেকটো কাটা, কাটা। অঁ কাটা, অঁ এয়া কুঁহিয়ে কাটিছে, বঢ়িয়া। তাৰপিছত এইফালে কাটা। অঁ চাওক, ৰ'বা নাই অঁ তাৰপিছত এনেকৈ এনেকৈ হা দাদাক খোৱাবা। এই দাদাক খুৱাব, ইয়াৰ পৰা লৈ লওঁ। দাদাক খুৱাইছে প্ৰথমতে, এই আমাৰ ৰাজদাদাক খুৱাইছে। তাৰপিছত আমাৰ ইয়াত কুঁহিয়ে খাব। কুঁহিয়ে অকণ লৈ লওঁ। নিজে খাব, হাতত লৈ লওঁ।
এয়া হাতত লৈ লৈছে গুড এতিয়া কুঁহিয়ে খালে হৈ গ'ল এইটো আমাৰ কেক কটা হৈ গ'ল পৰ্ব এইটো খাব এইবাৰ কুঁহিয়ে কুঁহিয়ে এইটো খাই দিব খাই দিয়া মজা